নলবাৰীৰ জাগাৰাত কৰিশ্মা নাথৰ হঠাতে খং উঠিল কিয়? কৰিশ্মা নাথে নামৰ মাজতে কাক তাৰ পৰা ওলাই গুচি যাব দিলে? বেয়া আচৰণ কৰি আছিল দৰ্শকে। কি বেয়া আচৰণ কৰিছিল, কি বেয়া মন্তব্য কৰিছিল দৰ্শকে? ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, সকলো কথা জানিব পাৰিব। কৰিশ্মা নাথৰ কিয় খং উঠিল, কি ভুল হ'ল দৰ্শকৰ, কৰিশ্মা নাথে কাক এনেকৈ ক'লে, কি কথাত খং উঠিল কৰিশ্মা নাথৰ? ভিডিঅ'টো চাই থাকক। বন্ধু বান্ধৱীসকল, নলবাৰীৰ জাগাৰাত কৰিশ্মা নাথ আৰু তেওঁৰ সংগীবৃন্দক নাম পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাই নাম পৰিৱেশন কৰি থকাৰ মাজতেই হঠাৎ কৰিশ্মা নাথৰ খং উঠে। দৰ্শকক বৰ বেয়াকৈ ক'ব ধৰে। দৰ্শকক নাম পৰিৱেশন হৈ থকা ঠাইৰ পৰা গুচি যাবলৈ দিয়া হয়। আচলতে কৰিশ্মা নাথে তাৰ পৰা গুচি যোৱাৰ কথা কোনো দৰ্শকক কোৱাই নাছিল। কৰিশ্মা নাথে পৰিৱেশন কৰি থকা নামৰ মাজতে এনেকুৱা এটা নামৰ লাইন আছিল য'ত নামটোতে এনেকৈ কৈছিল কৰিশ্মা নাথে।